নমস্কাৰ আজি ৰাতিপুৱাই ব্লগ এটা দিওঁ বুলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া বাজিছে 8:30 বাজি গ'ল আৰু ল'ৰাটো আজি এক্সাম আছে সেই এক্সাম দিবলৈ গৈছে আৰু আজি দেখাই থাকিম গোটেই দিনটো আমি কি কৰি থাকোঁ আচলতে আজি আমাৰ বাবে এটা বহুত স্পেচিয়েল দিন হয় তো কি কাৰণে আজি দিনটো আমাৰ কাৰণে বহুত স্পেচিয়েল ভিডিঅ'টো চাই থাকিলে গম পাব তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া হাজবেণ্ড যাবলৈ ওলাইছে ডিউটিলৈ আৰু এওঁ এতিয়া খাইছে ৰুটি আৰু কণী লাল চাহৰ সৈতে বাৰীখন বহুত জংঘল হৈ গৈছিলে মানে বহুত বন মূল হৈ গৈছিলে সেইটো কাৰণে মানুহ এজন লগালোঁ আজি তেওঁ বাৰীখন অলপ চাফ চিকুণ কৰি দিছে মিকু ভাত খাইছা নে কিহেদি খাইছা খোৱা এতিয়া মই শ্বেম্পু কৰিম আৰু শ্বেম্পু কৰাৰ আগতে মূৰত অলপ তেল সানি ল'লোঁ এনেদৰে তেলটো মই ঘঁহি লৈছোঁ এয়া লগাবলৈ সুবিধা হয় এনেদৰে ভালদৰে মেছাজ কৰি দিওঁ তেলখিনি ভালদৰে এনেদৰে ঘঁহি ল'লোঁ এয়া অলপ মেছাজ কৰি দিলোঁ এতিয়া মই চুলিখিনি ভালদৰে পকাই এনেদৰে থৈ দিম আৰু এতিয়া মই কাম কৰোঁগৈ বাৰীত কাম কৰা মানুহজনক ৰুটি আৰু কণী খাবলৈ দিলোঁ আজি বাৰীখন বহুত চাফা লাগিছে এয়া পিছত দেখাম বাৰু এদিন আপোনালোকক অলপ আগতে গা ধুই আহিলোঁ চুলিখিনি শ্বেম্পু কৰিছিলোঁ শুকোৱা নাই এয়া এইখিনি তেল ঘঁহাৰ পিছত শ্বেম্পু কৰিলোঁ চুলিখিনি বহুত কোমল হয় আৰু চুইও ভাল লাগে হাতেৰে এয়া শুকালে আৰু ভাল লাগিব ক্ৰিকেট খেলি আছে দুইটাই ক'ত পৰিলে বলটো অলপ আগতে আমি লাঞ্চ কৰি উঠিলোঁ আৰু এতিয়া অলপ পায়স বনাওঁ বুলি ভাবিছোঁ সেইটো কাৰণে পায়সখিনি বনাই আছোঁ এইখিনি পায়স বনাই আছোঁ বেছি বনোৱা নাই অলপ বনাইছোঁ এইখিনি পায়সখিনি হৈ গৈছে আজি মই আপোনালোকক ৰাতিপুৱাই কৈছিলোঁ যে আজিৰ দিনটো আমাৰ কাৰণে বহুত স্পেচিয়েল বুলি পেলাই ইয়াৰ কাৰণটো হ'ল আজিৰ দিনটোতে আমাৰ ঘৰৰ 3জন মেম্বাৰৰ বাৰ্থডে হয় মানে জন্মদিন 25 ফেব্ৰুৱাৰী দিনটো আমাৰ কাৰণে বহুত স্পেচিয়েল হয় কাৰণ এই দিনটোতে আমাৰ বাৰ্থডে হ'ল মোৰ এইটো ল'ৰা হাই তাৰপিছত আজি বাৰ্থডে হয় মোৰ হাজবেণ্ডৰ আৰু আজি বাৰ্থডে হয় মোৰো গতিকে এই দিনটো আমাৰ কাৰণে বহুত স্পেচিয়েল হয় মানে এটা 3-in-1 বাৰ্থডে হৈ গ'ল আৰু গতিকে আপোনালোকক আশীৰ্বাদ কৰিব আমি যেন গোটেইকেইটা ভালে কুশলে থাকোঁ ল'ৰাটোকো আশীৰ্বাদ কৰিব সেয়া আৰু সেইকাৰণে আজি দিনটো আচলতে মানে বহুত ভাল লাগি থাকে ঠিক আছে আজি মানে ইয়াত খং আৰু বিৰাট দুখ লাগি আছে বোলে কাৰণ আজি বোলে তাৰ বাৰ্থডে নহয় সেইটো কাৰণে মই কৈছোঁ আজি তোমাৰ বাৰ্থডে নহয় তোমাৰ বাৰ্থডেটো অক্টোবৰতহে হয় কিন্তু সি নুশুনে তাৰো বোলে আজি বাৰ্থডে আজি তোমাৰ বাৰ্থডে হয় জানো হয় আজি বোলে তাৰো বাৰ্থডে হয় তোমাৰ বাৰ্থডে অক্টোবৰত হ'ব দেই এইটো হ'ল বাৰ্থডে কেক মোৰ ল'ৰাটো নামতে বাৰ্থডে কেকটো বনোৱা হৈছে এইটো সি ক্ৰিকেট ভাল পায় সেইটো কাৰণে ক্ৰিকেটৰ ৰিলেটেড বস্তুকেইটা দিয়ে কেকটো বনাই দিছে আমাৰ ওচৰৰ মানুহ এগৰাকীয়ে বনাই দিছে তেওঁ কেক বনাই খুব ধুনীয়াকৈ এইটো Happy birthday to you. Happy birthday to you. Happy birthday dear Panti. Happy birthday Panti. I'm a stamp for couple of
খবা মতে কাটি পেলাই দি দিওঁ এতিয়া মই কাটি দিম নহয় এইটো হেৰি কৰি দে এতিয়া আমি এয়া খাবলৈ লৈছোঁ পায়স এডোখৰ কেক এটা চিঙৰা আৰু এটা লালমোহন আচলতে বাৰ্থডে বুলি একো তেনেকৈ বিশেষ আয়োজন কৰা হোৱা নাই কাৰণ আচলতে পৰীক্ষা চলি আছে দুইটাৰে আৰু চবৰে ঘৰত এতিয়া পৰীক্ষা ছিজন চলি আছে সেয়েহে একো কৰা নাই আমি চাৰিটাই এনেই ঘৰতে কেক এটা কাটি তেনেকৈ চাহকাপ খাইছোঁ আৰু আবেলি হঠাৎ আহি ওলালহি চাংমাইদাহঁত আমাৰ অতি পুৰণি চিনাকি তেওঁলোক ভাল লাগিল তেওঁলোক অহাৰ কাৰণে এয়া হ'ল আলু বিলাহীৰে বনোৱা লোকেল ভকুৱা মাছ এয়া আৰু এয়া হ'ল হাঁহৰ মাংস কোমোৰা দি বনাইছিলোঁ এইটো আছিল আজি বাৰ্থডে স্পেচিয়েল আৰু ইয়াৰ সৈতে আমি আজি ৰাতি ডিনাৰটো কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে প্লিজ লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ